নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আহি আছোঁ দেওশাল মন্দিৰলৈ আৰু দেখিছেনে বতৰটো কিমান ধুনীয়া, একদম ডাৱৰীয়া হৈ আছে। মানে ৰাতিপুৱা পুৰা বৰষুণ দি আছে। মানে ভগৱানকে খাটিছোঁ আৰু যেনে তেনে মানে যাব পাৰিলেই হ'ল। আৰু ফাইনেলি 11টা মানত বৰষুণ এৰিলে আৰু এইয়া আহি আছোঁ। আৰু এনেকুৱা বতৰত অৱশ্যে আহিও ভাল লাগে নহয়নে? গৰমো নহয়, ঠাণ্ডাও নহয়, একদম ধুনীয়া লাগে। আৰু আহি পাই গ'লোহি। আৰু দেখিছেনে মই একদম কুটকুটকৈ গৈছোঁ, মানে স্পীডত দি দিছোঁ যে সেইকাৰণে তেনেকুৱা লাগিছে দেখিবলৈ। আৰু ইয়াতে বহুত বেছি ভিৰো নহয় বাৰু, ভালো হৈছে বাৰু। বহুত বেছি ভিৰ হ'লে বহুত দেৰি হৈ যায়। আৰু তথাপিও আছে আৰু ভক্তসকল। আৰু এইটো চাইডে চেণ্ডেল খুলি পেলাই আমি ভৰি হাত ধুই আহিলোঁ। আহি পেলাই এইফালেদি এতিয়া আমি সোমাই যাম। আৰু ইমান ধুনীয়া চাফা চিকুণ কৰি ৰাখিছে নহয় জেগাখিনি, একদম বহুত ভাল লাগিছে। মানে ভৰি হাত ধুই পিছে গৈ আছোঁ, মানুহজনে ইয়াৰ আগত গৈ আছে। আৰু ভিতৰত মানে চাকি জ্বলাবলৈ নিদিয়ে, সেইটো কাৰণে এনেকৈ বাহিৰতে এইখিনি ব্যৱস্থা কৰি দিছে। এটা চাইড মানে মন্দিৰৰ দুইফালে দিছে, এইটো ছাইডো আৰু সেইটো ছাইডো। আৰু আমি এইটো ছাইডে চাকি জ্বলাবলৈ ৰৈ আছোঁ। আৰু জেগাখিনি যিহেতু অকণমানিকা, সেইকাৰণে ভক্তসকলে জ্বলোৱাৰ পিছত আমি জ্বলাই লৈছোঁ। আৰু চাকি তাকি জ্বলাই ধূপ চুপ জ্বলাই ল'লোঁ ইয়াতে ধুনীয়াকৈ। আৰু আমি প্ৰসাদো দিছিলোঁ। প্ৰসাদ মানে চাকি বন্তি য'ত কিনা হয় দোকানখনতে মানে সকলোখিনি দি দিয়ে আৰু ফল মূল গাখীৰ গোটেইখিনি দি দিয়ে। আৰু ইয়াতে আমি ভিতৰত এতিয়া সোমাই আহিছোঁ। আৰু দেখিছেনে একদম মানে মানুহকেইগৰাকী একদম চাফা কৰিয়ে আছে, ইমানেই ধুনীয়াকৈ ৰাখিছে নহয়। ভিতৰখন মানে একোৱে পৰিব দিয়া নাই, একদম মানে যেনেকৈ বহি দিব পাৰি আৰু ধুনীয়া। ইয়াতে মই গাখীৰ ঢালিলোঁ আৰু তাৰপিছতে তেওঁলোকে আশীৰ্বাদ দিলে। আশীৰ্বাদটো কিন্তু আমাৰ অসমীয়া ভাষাৰ নহয়, নিশ্চয় বেলেগ জনগোষ্ঠীৰ তিৱা নে কি তেনেকুৱা আছিলে নেকি, একদমেই বুজি পোৱা নাই মানে প্ৰথম। আৰু আমি ধুনীয়াকৈ সেৱা সৎকাৰ কৰিলোঁ, ফল মূল দিলোঁ। আৰু আমিও তলতে বহি পেলাই খাই ল'লোঁ অলপমান প্ৰসাদ, যিহেতু ভোকো লাগিছিলে বহুত। আৰু দেখিছেনে সকলোৱে তেনেকৈ তলতে বহিব পাৰে, মানে একদম বহুত ধুনীয়া চাফা কৰি ৰাখিছে। আৰু আমি দুয়োটা এতিয়া চাকি বন্তি দি আজৰি হৈ গ'লোঁ। আৰু ইয়াৰ পৰা ওলালোঁ, অলপ সময় তাতে থাকিলোঁ বাৰু। থকাৰ পাছত আহি আছোঁ আকৌ দোকানখনত গৈ। যেতিয়া এইখিনি দি দিছোঁ নহয়, আৰু তেওঁলোকে মানে দোকানখনৰ পটজলো দিছে নহয় মন্দিৰৰ পৰা, সেই পটজলখিনি মানে একদম পেকেটিঙত দি একদম ধুনীয়াকৈ বান্ধি কৰি দিছে, বৰ ধুনীয়া লাগে। আৰু তাৰ পৰা ওলাই আহি আমি আহি গ'লোঁ নিজৰা পাৰ্কলৈ, কাৰণ মই ইয়াত অহা নাছিলোঁ। আৰু যিহেতু আহোঁতে ৰাস্তাতে পায়ে যায়, সেইটো কাৰণে ভাবিলোঁ তাতো যাওঁ, কাৰণ আমাৰ হাতত মানে সময়ো বহুতখিনি আছিলে। আৰু সোমাইছোঁ, আৰু সোমাওঁতে চেকিং কৰিছে, মানে ভিতৰলৈ একো পেকেটজাতীয় বস্তু নিব নিদিয়ে, মানে খাদ্য নিব নিদিয়ে, কাৰণ ভিতৰত দোকান আছে যে সেইটো কাৰণে পূৰা চেকিং কৰি থাকে। আৰু আহি গ'লোঁ। ইয়াত দেখিছেনে সৰু ল'ৰা ছোৱালীবিলাকে কিমান ধুনীয়াকৈ খেলি আছে। সেইখিনি সিহঁতৰ খেলাৰ কাৰণে পাৰ্ক বনাই দিছে, বৰ ধুনীয়া লাগিছে। তাৰপিছতে পৰিৱেশটো বৰ ধুনীয়া। এনেকৈ ৱালত আঁকি থৈছে, দেখিবলৈও ভাল লাগিছে। আৰু আহি পেলাই যে ইমান ভাল লাগিছে নহয়। আৰু মোৰ অৱশ্যে জোলনাত জ্বলিবলৈ খুব মন আছিলে, কিন্তু সৰু ল'ৰা ছোৱালীবিলাকে যে জুলি আছে, মোলৈ জেগাই নাই। আৰু বেয়াও লাগে ন সিহঁতক উঠাই কৰি পেলাই এনেকৈ ল'বলৈ, মই সেইকাৰণে ইমান হেৰি নকৰিলোঁ। আৰু সিহঁতে খেলি বেছি ভাল পায় ন, খেলি আছে। আৰু আমি এতিয়া এইখিনিৰ পৰা আন এটা ছাইডে গৈছোঁ। ৱাটাৰফল আছে, আৰু সেইফালে আমি এতিয়া যাম। এইটো ছাইডেদি আমি এতিয়া গৈ থাকিম। এতিয়া আমি এইফালেদি আহি আছোঁ। আৰু এইটো ছাইডে এটা বেঞ্চ এটা আছে, এনেকৈ ষ্টাইলতে মানে সজাই থৈছে। আৰু তাৰ পাছতে এইফালে এটা কাছ আছে, মস্ত ডাঙৰ কাছটো চাই আহিলগৈ। কাছটো এনেই সজাই থোৱা কাছই বাৰু দেই, পানীতে থৈ দিছে। আৰু পানীতে অকণি মাছ কেইটামানো থৈ দিছে বাৰু। আৰু আহি এইকেইটা ঘৰিয়ালকেইটা গাত এনেকৈ পানী পৰি আছে। কিমান যে ভাল লাগিছে। এইকেইটাৰ ওচৰতো ফটো চটো উঠি ভিডিঅ' চিডিঅ' বনাই লৈছোঁ দেই, ভালো লাগে নহয়নে বাৰু। আৰু আমি ছোৱালীবিলাক মানে মাইকী মানুহবিলাকে চবেই আৰু ফটো উঠা মানে একদম ফটো ভিডিঅ'হে মেইন। আৰু মোকতো বকি আছে কিমান ফটো উঠা আৰু ভিডিঅ' বনাই থাকা। ফটো ভিডিঅ' বনাই তত নাই। মানে কি হৈছে, ইয়াতে পানী যে পৰি আছে, তালৈ যাওঁ হুলস্থুল লগাই আছে। মানে পানীৰ শব্দখিনি ইমানেই হৈ থাকে নহয়, একদম মানে শুনিলে যাওঁ লাগি থাকে। সেইটো কাৰণে মানে কৈ আছে ব'লা তালৈ যাওঁ। আৰু বহুত ধুনীয়া লাগে, মানে একদম
ঠাণ্ডা ঠাণ্ডা লাগি আছে আৰু এইফালে অকণমান ইয়াৰে শিৱ মন্দিৰ এটাও আছে আৰু ফাইনেলি আমি এতিয়া এই পানীখিনিলৈ গৈ আছোঁ ব'লক পানীখিনি পাহাৰৰ পৰা আহি থাকে আৰু একদম বহুত ঠাণ্ডা আৰু পূৰা স্পীডত আহে দেই পানীখিনি আৰু এনেকৈ পানীখিনি বৈ বৈ আহি থাকে ভাল লাগে বহুত ভাল লাগে মানে তাৰপিছতে আমি গৈ আছোঁ সেইখিনি আহি পাই গ'লোহি ইয়াতে মানে একদম পূৰা ডাঙৰ ডাঙৰ শিলবিলাকৰ মাজে মাজে এনেকৈ গৈ আছে শিলবিলাক কিন্তু পিছল নহয় দেই কাৰণ পানীটোতো ৰৈ নাথাকে নন ষ্টপ গৈয়ে থাকে যে সেইটো কাৰণে শিলবোৰ পিছল নহয় কিন্তু ধুনীয়াকৈ যাব পাৰি মানে প্ৰথমতে ভাবিছিলোঁ যে কেনেকৈ যাম নাই কিন্তু পিছল চিছল মানে অকণো নহয় ধুনীয়াকৈ যাব পাৰি আৰু এই আহি গ'ল ইমান চেঁচা নহয় পানীখিনি একদম গা ধো লাগি যায়গৈ ইমানেই ধুনীয়া লাগিছে গৰমত আৰু ইয়াতে বহুত সময় থাকিলোঁ বাৰু পানীৰ পৰা মানে ভৰিখন উঠাবই মন নাযায় ইমান চেঁচা পানীখিনি একদম বৰফৰ নিচিনা চেঁচা হৈ আছে আৰু এইয়া এনেকৈ আগলৈও গৈ থাকিব পাৰি কিন্তু মানে অকণ সাৱধান ভয়ো লাগে দেই পৰি যাওঁ বুলি কাৰণ পানীৰ স্পীডটো বহুত বেছি হৈ থাকে যে তথাপিও আৰু এই ছোৱালীকেইজনী যে গৈছে সিহঁতৰ সাহতে ময়ো গৈ আছোঁ মানে আগলৈ আৰু ইয়াতে মানে যিমান মানুহ আহিছে নহয় চবেই মানে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকো আছে নহয় ন সৰু সৰু ল'ৰা ছোৱালীবিলাককো মানে লৈ আহিছে মানে লৈ আহিব পাৰে আৰু একদম ভয় লগা মানে সেই নাই সৰু ছোৱালীজনী দেখিছেনে এইজনী একদম মানে ধুনীয়াকৈ আহিব পাৰে ভয় বুলিবলৈ ইমান কথা নাই আৰু যে পৰি যোৱাৰ তেনেকুৱা চান্স থাকে ভালকৈ মানে থাকিলে ইমান কথা নাই আৰু তাৰপিছতে সেয়া আমি এতিয়া ইয়াতে বহুত সময় থাকিলোঁ তাৰপিছতে বোলো অলপমান বহি লওঁ এয়া পানীৰ মাজতে শিল এটাতে বহি লৈছোঁ অলপ সময় তাৰপিছতে আমি তাৰ পৰা আহিলোঁ আৰু আহি থাকোঁতে বাটতে আমি পালোঁ গলচেপা মন্দিৰ মানে সেইটো চাইডে গৈ থাকিলে সদায় দেখা পাওঁ কিন্তু মানে কি হয় সোমোৱা নহয় আজি ভাবিলোঁ সময়খিনি আছে যিহেতু গতিকে মন্দিৰটোত সোমাই যাওঁ আৰু এয়া মন্দিৰটোত এতিয়া আমি দুইটা আহি আছোঁ আৰু মন্দিৰটো মানে ওপৰৰ মানে বাহিৰৰ পৰা একো নেদেখি বহুত ওপৰত আছে মানে ষ্টেপ বহুত আছে আৰু ওপৰলৈ গৈ থাকিলেহে মানে গম পোৱা যায় মন্দিৰটো কেনেকুৱা কি বোলো আহিছোঁ যেতিয়া বাটতে সোমাই যাওঁ তাৰপিছতে আহিছোঁ ভাগৰো লাগিছে কিন্তু ষ্টেপবিলাক মানে বগাই বগাই তাৰপিছতে আহি পাই গ'লোহি আৰু মন্দিৰটো বাৰু ভালেই লাগিছে পৰিৱেশটো কিন্তু বহুত ওপৰত ন আৰু মানে কি হয় এইখিনি জেগাত ইমান মানুহ চানুহ নাই যে সেইটো কাৰণে মানে কি হয় মন্দিৰত পূজাৰীও এতিয়া নাইকিয়া আৰু তেনেকুৱাকৈ মানুহ নাই কিন্তু মানে আমাৰ মানে কি হ'ল আমিও আহিছোঁ তেনেকুৱাতে আৰু মানে ভক্ত আহিছিলে সেই তেওঁলোকো আহিছে ক'ৰবাৰ পৰা ফুৰি আহিয়ে সোমালে সেইকাৰণে বাৰু ভালো লাগিলে তেওঁলোককো পালোঁ তাৰপিছতে তাতে আমি বাহিৰতে সেৱা কৰিলোঁ সেৱা সৎকাৰ কৰি এতিয়া আমি ফাইনেলি ঘৰলৈ যাওঁগৈ আৰু এইয়া আজিৰ দিনটো আমাৰ শেষ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব থেংক ইউ